Parishmita vlog. আজি মোৰ বাবে এটা বিশেষ দিন হয় যাৰ বাবে ভাবিছোঁ আজি ব্লগটো একদম ধামাকাকে বনাই দিওঁ আৰু তো আপোনালোকে ব্লগটো কণ্টিনিউ চাই যাওক বহুত বেছি ধামাকা হ'ব গৈ আছে লেটছ ষ্টাৰ্ট ৰাতিপুৱাই উঠিয়ে মানে একদম চুলি ধুই লৈছোঁ আলহী আহিব যিহেতু আৰু কোন আহিব আপোনালোকে অলপ পিছততো মই কৈ আছোঁ আপোনালোকক কোন আহিব আজি সেইবাবে গোটেই মানে ৰুমবোৰো একদম মানে ৰাতিপুৱাৰ পৰা ঠিক কৰাত লাগি আছোঁ আৰু এতিয়া অলপমান বিছনাখন বাকী আছে বিছনাখন ঠিক কৰি লওঁ এতিয়া মানে শুভ কাম এটা যিহেতু হ'বলৈ গৈ আছে আৰু মানে এতিয়া ফাৰ্ষ্ট ভাবিছোঁ মন্দিৰ যাওঁ বিশেষকৈ ইমান দিনৰ মূৰত মাইদেউ সকলোৱে দেখিছে মানে হাইটা কৈ দে হাই আৰু মানে ইমান বৰষুণ ৰাতিপুৱাৰ পৰা দেখিছে ন একদম মানে বৰষুণ একদম মানে ভাগ্য ভালে মানে গোটেই বন আমাৰ মানে চোতালটো আৰু সেইবাবে ইমান বোকাও নাই বাৰু আমি আহি আছোঁ মন্দিৰলৈ সোমাই বাইদেউ দেখুৱাই দে এতিয়া মন্দিৰৰ পৰা ওলালোঁ আৰু এতিয়া মানে জল্দি যাওঁ আলহী আহিবলৈ সময়ো হৈছে বেছি 9:30 মান হ'ল ন 9:30 মান হ'ল সেইবাবে এতিয়া জল্দি যাওঁ আহি পালোহি মন্দিৰৰ পৰা আৰু এতিয়া বালৈ ৱেইট কৰোঁ আৰু ষ্টাইলো কৰিবলৈ আছে পুৰা মেকআপত লাগি আছে মই ষ্টাইল কৰিম বাৰু ভাল লাগিছে এইফালে চাই দিয়া বা মই কালি কাপোৰ চালো নহয় সেয়া বা এয়া মা বেষ্ট ফ্ৰেণ্ড আহি পালেহি আৰু এয়া পাপা ৰেডি হৈ গ'ল ভিতৰত মানে পুৰা উখল মাখল পৰিৱেশ আছে এইফালে বা আহি আছে আৰু মই বাৰান্দাত এনেকৈ ৱেইট কৰি আছোঁ বাৰ বাবে মানে ময়ো ৰেডি হ'ম বায়ে মোক উলিয়াই দিব আৰু এতিয়া ৰখি আছোঁ বাৰ বাবে এতিয়া তাত মানে খুৰীহঁতে পুৰা বনোৱা কত লাগি আছে এফালে আইতা এয়া বনাই আছে একদম চাওকচোন কেনেকুৱা ইউনিক লাগিছে মানে দেখি এতিয়া কি বনাইছ কৈ দেচোন এইটো আইতাৰ ফালৰ পৰা একদম বিহুৱা আলহীৰ কাৰণে থাক দে তাক উলিয়াই দিব আছে মানিবা চাই দে সব পইচা এতিয়া মানে অকণমান ভাবিছোঁ ৰেডি হওঁ ল'ৰা ঘৰ আহিবলৈ এতিয়া সময় হ'লহি আৰু বাৰ পৰা ষ্টাইলত লাগি আছে মানিবা চাই দে এবাৰ চাদৰ মেখেলা এইযোৰ আৰু মোৰ হ'ল য়েল্ল' কালাৰ মানে মোৰ য়েল্ল' কালাৰটো পিন্ধিম বুলি ভাবিছোঁ কি হ'ল দে সৰুকৈ দে বাইক কি কাৰণে আছে কৰ এয়াৰ পৰা চাদৰ মেখেলা কুচিয়াত লাগি আছে আমাৰ বেষ্ট ফ্ৰেণ্ড ইয়াতে আৰু এয়া বা মোক ষ্টাইল কৰিবলৈ ৰেডি হৈ আছে মাৰিবা হৈ গ'লো নে ভাল লাগিছে এইটো চাদে মালাবা পিংক মাইনু মেমক দেখাই দিয়া ধুনীয়াকৈ আমাৰ স্কুলৰ ইংলিছ মেম আইনো মাক পিংটা খুঁজে কোৱা
এয়া মোৰ মানে য'ত স্কুল পঢ়িছিলোঁ তাৰ ইংলিছ মেম হয়। আজিলৈকে মোৰ ৰিলেশ্যনটো কিমান ভাল আছে চাওকচোন, কিমান ৰিলেশ্যন ভাল আছে আমাৰ। She is not only a student of mine, she is also like a daughter to me. I love it. তাৰপিছত এয়া মেমে মেকআপ কৰি দিলে, দেখিছে আপোনালোকে ব্লগত। আৰু এয়া ইমান ধুনীয়াকৈ সাজি কাচি লৈছোঁ, এতিয়া লিপষ্টিক লগাই লওঁ। ওলালি ইয়াৰ পৰা গিফ্ট চাই আছে মেমহঁতে। এইটো হেৰি ল'ৰাটোৰ কাৰণে, দেউতাকৰ ন? পাপা চাই আছা? এইটো ল'ৰাটো এখন গামোচা। ভাল লাগিছেনে? ধুনীয়া গিফ্ট হৈছে একদম, বহুত ষ্টেণ্ডাৰ্ড গিফ্ট হৈছে, বহুত ভাল হৈছে। এতিয়া আহি মানে খুব বেছি 10 মিনিট या 15 মিনিট আছে, আহি পাবহি। এতিয়া ফোন মাৰিছে আৰু ইয়াত ড্ৰয়িং ৰুম মায়ে একদম ধুনীয়াকৈ সজাই কৰি থৈছে আৰু বহুত বেছি এক্সাইটেড হৈ আছে আজি, বহুত এক্সাইটেড। আজি দিনটোৰ কাৰণে কিমান দিনৰ পৰা ৱেইট কৰি আছিলোঁ। এয়া আমাৰ ড্ৰয়িং ৰুম সজাইছে, ড্ৰয়িং ৰুম মায়ে দেখুৱাই দে। এয়া ডাইনিং এয়া অকণমান গাড়ী চাড়ীবোৰ অলপ ঠিক কৰি থৈছে। দেখাকে থ'লে ভাল লাগিব। মাইনিবা চাই দে, মাইনিবা চাই দে। লৈ পুৰা বিজি তাই মানে একদম আলহীৰ পৰা আহি গ'ল। সেয়া লওঁগে নিশ্চয় দিয়ে, এতিয়া নিশ্চয় সেয়া ল'বগৈ। কি কৰি আছ? এই ভিতৰত মুহুল কৰি আছে মাইনিবা। এতিয়া দৈ দাপৰি ফুৰিছে। মাহঁত একদম মানে জিজু কিমান ধুনীয়া লাগিছে আজি, বহুত মৰম লাগিছে, কিউট লাগিছে। মোৰ এটাই জিজু আকৌ দেই। ইফালে সেৱা কৰি আছে আৰু এইফালে একদম মাইনিবাহঁতে একদম চৰ্টত ৰেডি কৰি আছে। অ'ব লাগিছে কামত নেকি? এইফালে চা, ইমান ধুনীয়াকৈ আহিছে চা। আমাৰ আজি ফাইনেলি ভাল পোৱা ছাকচেছ। আৰু এয়া মানে পুৰা উহুল মুহুল লাগি আছে। আইতা এইফালে ইয়াৰ লগত এইফালে জোৱাই আইতা কেনেকুৱা লাগিছে আইতা জোৱাইক দেখি? ভালকে ক। খুৰী মেম এয়াই দেই। মেম মই মেম কৈ থাকোঁ যে, বহুত মৰম কৰে নিজৰ ছোৱালীৰ নিচিনা। মেম বহক না, কথা পাতক। মাইনু ক'ত? মাইনু পলদা মাতিছে। হাঁহিৰে লাজ তাই লাজ ইয়াকে দিয়া না, চবকে দিয়া হ'ল। পলদাৰ লগত বহি থাক। ফাইনেলি আমাৰ ভাল পোৱা ছাকচেছ। মেম লাগিছে কামত?
ক'লে ক'লে ভিতৰত সোমাই মই পূৰা মাৰি আছোঁ আৰু চুনো কিবা খাইছা পুৰা কামে কামে বিজি বৌ পুৰা বনাই আছে বৌ পুৰা নিজৰ ডিউটিত লাগি আছে পুৰা পাপা খালা না চাহ চাহ খাইছা আৰু এটা বহি আছিলে এনেকে বহি আছ যে আলহীৰ লগত কথা নাপাত পলাক খোৱা পুৰা খুৱাই আছে মোক খুৰাই ভিনদেউ চবচে কষ্ট কৰিছে দেই ভিনদেউক মানিব লাগিব কিন্তু পিছত দিমেই ভাত খাই চাহ খাই হ'লে আৰু এয়া তামোলৰ কথা উলমি থাকে দুই উঠতে হাঁহি ঝিলিকা ঝিলিকা তৰা মুকুতা দুপাৰি উলমি থাকে দুই উঠতে হাঁহি ঝিলিকা ঝিলিকা তৰা মুকুতা দুপাৰি ঐ না ঐ কইনা তুমি মোৰ ঘৰৰ লক্ষ্মী ছোৱালী এগৰাকী আছে তাকে শুনিলোঁ শুনি পেলাই এতিয়া আগবাঢ়ি আহিছোঁ দিয়ে নিদিয়ে এতিয়া খাই কৰি লৈ এতিয়া ছোৱালী বিচাৰিছোঁ এতিয়া আপোনালোকৰ কৰ্তব্য কওক আৰু সাজু আছেনে নাই চবকে উঠিম ভিডিঅ' পলৰ মা বমা চাই যায় গেলে সদায় দেখিবি আমনি লাগিব খোৱাৰ আয়োজন আহিলে এজনী আৰু কইনা মালাবা উঠনি নিমখত এবাৰ কিহত এবাৰ জলকীয়া কিবা নিমখ জলকীয়া দেখি আছো মই সজাইছো কেনেকৈ দেখিছানে নাই বৰ ভাল লাগিছে মেম কিহত ৰঙালাও এনিবাই পেলাই চাই দে বৰ ধুনীয়াকৈ সজাই আছো দেই মনটো চাই দিয়া এনেকৈ দিব লাগিছিল নেকি
তাত ভকতবিলাকে খাই আছে তাতে এতিয়া ল'ৰা ছোৱালীবিলাকে খাই ৰাতিলেহে বেছি নহয় এখন কিহৰ Wah, coba. Manbati, wah. Manbati. Manbati itu Mari, Bang. সিফালে পৰা খোৱা বোৱা লাগি আছে আৰু মানে আজি মই এই হালধীয়া কাপোৰযোৰত আজি মোৰ বিশেষ দিনটো কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু আজি এই দিনটোৰ কাৰণে মই বহুত বেছি সুখী এই দিনটোৰ কাৰণে আমি দুয়োটা ৱেইট কৰি আছিলোঁ যি হওক আৰু খোৱা বোৱাৰ পিছত আৰু কি কৰে মানে কি মানে নিয়ম আছে সেইখিনি আপোনালোকক ব্লগটোৰ জৰিয়তে দেখুৱাম আপোনালোকে ব্লগটো কণ্টিনিউ চাই যাওক এতিয়া হ'ল কেক টিপৰ বাবে সময় এয়া বা ওলাইছে আৰু এতিয়া কেক টিপৰ বাবে যাম ইয়াতে হ'ব নে না সেইফালে যাব লাগিব অন্তৰৰ দিছে ন নিয়মটো সদায় কৰিব লাগে
আছে মাৰ পৰা ভাল লাগিছে নে ভাল লাগিছে ডায়মণ্ডৰ থেংক ইউ কেনেকুৱা লাগিছে আজি ভাল লাগিছে নে আমাৰ মানে ৰিলেশ্যনটো আমাৰ ছাকচেছ হৈছে আৰু ভাল লাগিছে থেংক ইউ চবচে ইমান ধুনীয়া ডায়মণ্ড ৰিংটো পেলাই চাওক কি ধুনীয়া চাওক মই মানে ছাৰপ্ৰাইজ হৈ গৈছোঁ ইমান ধুনীয়া গিফ্ট বহুত বেছি হেপ্পী মানে ডায়মণ্ড পিন্ধাইছে আৰু দেই গিফ্ট দিয়াটো নহয় বাৰু পিন্ধাইছে ডায়মণ্ড ৰিং পিন্ধাইছে থেংক ইউ আৰু ইয়াক মোক পিন্ধালে এই ডায়মণ্ড ৰিং তাকতো কৈছে থেংক ইউ বুলি আপোনালোকৰ ভিডিঅ'টো দেখুৱাইছে আৰু এতিয়া সিহঁতি যাবলৈও হ'ল আৰু আন্ধাৰ হৈ আছে হা ভিতৰটো বেয়া চেয়া নাপাব আৰু গোটেই আন্ধাৰ হৈ আছে ভিতৰত যি হওক একদম বাচ্ছাবোৰৰ লগত খেলি আছে আৰু এতিয়া যাবলৈও হ'ল খাবলৈ বহুত ভাল মানে মই আজি ল'ৰা ঘৰৰ মানুহ আহিলে আৰু এনেকৈ ৰিঙো পিন্ধালে আৰু চাবলৈও আহিলে ৰিঙো পিন্ধালে মানে সৰু সুৰাকৈ হ'ল আৰু মানে এটা সৰু চিম্পলকৈ হ'ল যি হওক আমাৰ দুটা ভাল পোৱা যেন ছাকচেছ হ'ল বহুত বেছি ভাল লাগিছে আৰু ভাবিছোঁ ব্লগটো ইমান দীঘলীয়া নকৰোঁ আৰু আজি কেনেকৈ কি আয়োজন কৰিলোঁ আপোনালোকৰ ব্লগটো যিহেতু দেখুৱালোঁ আৰু ব্লগটো যদি ভাল পাইছে যায় তেন্তে লাইক কৰিব যোনে যোনে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিব বাই বাই